Hello guys, welcome back to my YouTube channel. আজি মই ব্লগ বনাম বুলি ভবা নাছিলোঁ একেবাৰে। মই কালি লখিমপুৰৰ পৰা মোৰ যোনটো আগৰ ভিডিঅ' সেইটো যোনে যোনে চাইছে গম পাইছে চাগে। মই লখিমপুৰৰ পৰা আহি মেলি মোৰ লগৰটোৰ ঘৰতে থাকি গ'লোঁ। ইয়াৰ পৰা এতিয়া যাব লৈছিলোঁ, মোৰ লগৰ এটাই ফোন কৰিলে, বাইকখন বোলে ৰাস্তাতে বেয়া হৈ আছে। তো মোক ফোন কৰাৰ কাৰণে তালৈ যাব লৈছোঁগৈ। আমাৰ ঘৰত যোনটো ৰাস্তা দি যায় সেইটো ৰাস্তাতে আছে মানে সি। তো চাই থাককচোন বাৰু। ডিছ ব্ৰেকটো জাম হৈ গ'ল বোলে, ভাল কৰিব লৈ আহিছিলে, পোৱাবগৈ নোৱাৰিলে ঢকুৱাখানাত। এতিয়া মাজতে ফচি আছে। তেতিয়া সেইটোকে কি কৰোঁ, এৰি থৈ যাবলৈ বেয়া লাগিছে নহয়। এতিয়া গাড়ী এখনে মাতি দিব লাগিব আৰু উঠাই মেলি আকৌ লৈ যাব লাগিব আমাৰ কালি নিচিনাকৈ। উপায়টো নাই এতিয়া। এতিয়া ইয়াৰ পৰা আমি ফোন কৰি মেলি গাড়ী এখন মাতি দিওঁ। আমি কালি যোনটো গাড়ী লৈ গৈছিলোঁ লখিমপুৰলৈ, সেইখন গাড়ীকে মাতিব লাগিব আৰু। নাম্বাৰো ছেভ আছে, নহ'লে এতিয়া আকৌ ঢকুৱাত গৈ মেলি আকৌ মাতিবগৈ লাগিলেহেঁতেন। ফোন কৰোঁ। হেল্ল', অঁ দাদা, আপুনি ক'ত আছে ন? নাৰায়ণপুৰ আহিব পাৰিব নেকি এতিয়া? গাড়ী এখন আনিব লাগিছিলে মানে। গাড়ী কিবা বাইক এখন। হয়, বাইকখন এতিয়া চলাব পৰা নাই মানে, সেইকাৰণে উঠাই আনিব লাগে। গাড়ীত উঠাই আনিব লাগিছিলে। কিমান ল'বনো তালৈ? 400? হ'ব, আহক, ইয়ালৈ আহক। মই বাটতে ৰখি আছোঁ হা, ডাইৰেক্ট চিধা বনাইঘাটেদি আহি যাব আপুনি। হ'ব, এতিয়া মাতি দিলেও আহিব এতিয়া। তাৰপিছত উঠাই মেলি লৈ যাব লাগিব আৰু। হেল্ল', হেল্ল', অঁ ধ্ৰুৱ দা, মই এইফালে ৰাস্তাতে আছোঁ। আপুনি অলপ আগলৈ আহক। এই দলংখন পাৰ হৈ আহিলে নেকি আপুনি? অঁ, এইটো পাৰ হৈ আহক ইয়ালৈ আগলৈ। ফাইনেলি গাড়ী আহি পাই গ'ল। এতিয়া উঠাই মেলি লৈ যাওঁ আৰু। ইমান ৰ'দ। গাড়ীত উঠাই মেলি এতিয়া আমি ওলাই আহিছোঁগৈ আৰু। এনেকৈ কৰি উঠাই দিলোঁ আৰু। এতিয়া লগ পাই আছোঁ ডাইৰেক্ট ঢকুৱাখানাত। তো চাইছোঁ। বহুত গৰম হৈছে দেই আজি, থাকিব পৰা নাই। পানী দে পানী।
ইমান দেখুওৱা নহ'ল বাৰু। ব্লগ বনাম বুলি ভবা নাছিলোঁ একচুৱেলি। মোৰ লগৰটো বাইকখন বেয়া হৈ আছিলে তাত মানে, সেইকাৰণে ব্লগে বনাই দিওঁ বুলি ভাবিলোঁ। তাৰপিছত মই তাৰপৰা আহি পিনি ডাইৰেক্ট ঢকুৱা চাৰিআলিত গৈছোঁ। চাৰিআলিত মই ঘৰত সোমোৱাগৈ নাই বাৰু এতিয়ালৈকে। চাৰিআলিত গৈ ভণ্টিৰ পান কাৰ্ড এখন বনাই দিব লাগিছিলে। পান কাৰ্ডটো বনাই দিম বুলি তাত সুধিব গৈছিলোঁ মই দোকান এখনত। আমাৰতো আমাৰ কেই তাৰিখৰ পৰা কেই তাৰিখৰ পৰা আমাৰ লকডাউন খুলিছেগৈ? কালিৰ পৰা নে 3দিনমান হৈছে চাগে এতিয়ালৈকে আমাৰ। সেইকাৰণে পান কাৰ্ড বনোৱা নাছিলে মানে তাইৰ। সেইকাৰণে মই আজি বনাই দিম বুলি দোকান এখনত সুধিব গৈছিলোঁ, কিন্তু তাইক ফোন কৰিছোঁ। চাৰিআলিতে লগ পালোঁ মানে মই। ক'লে তাই হেনো বনালে তাত গৈ মেলি। আৰু এতিয়া আমি আছোঁ আমাৰ ঢকুৱাখানা কলেজৰ অপজিট ছাইডত যোনটো আমাৰ চুমনীয়া ফাৰ্ম, ইয়াত আছোঁ মানে। বহুত বেছি গৰম হৈ আছে, সেইকাৰণে আমি ইয়াত আহিলোঁ। অলপ দেখুৱাই দিছোঁ বাৰু, চাই লওক। ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। বৰ বিশেষ আজিতো একো দেখুৱাব নোৱাৰিলোঁ বাৰু আপোনালোকক। আমি নতুনকৈ কিবা ক'ৰবাত যোৱা প্লেনিং বনাই আছোঁ। বহুত জলদি আপোনালোকক দেখাম কি আৰু ক'ত যাম সেইটো কৈ আছোঁ। আপোনালোকে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰে অলপ। নতুনকৈ যিহেতু ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ, এতিয়া ব্লগ বনাব নিউকৈ ষ্টাৰ্ট কৰিছোঁ মই। চ' আপোনালোকে যেন মোক মৰম কৰে আৰু আশা কৰোঁ আপোনালোকে মৰম কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম নিউ এটা ভিডিঅ'ৰ লগত। ত' টাটা, বাই বাই। আপোনালোকে ভিডিঅ'টো চাওক আৰু আমি ইয়াতে অলপ টাইম বহি মেলি যামগৈ আৰু ঘৰত। ত' বাই বাই।